নমস্কাৰ, আপুনি চাই আছে ধ্ৰুৱ নিউজ। আমাৰ ভিডিঅ'টো চাই যদি ভাল পায় প্লিজ লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰক আমালৈ আপোনাৰ বহুমূলীয়া বক্তব্য। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব যাতে আপুনি আমাৰ ভিডিঅ'বোৰৰ আপডেট লগে লগে পায়। ধন্যবাদ। দেশজুৰি শিশু তথা মহিলা ধৰ্ষণৰ ঘটনা ভয়ংকৰ হাৰত বৃদ্ধি পাই অহাৰ সময়তে এটা ইতিবাচক খবৰ। ধৰ্ষণকাৰীক দিয়া হ'ব মৃত্যুদণ্ড। ধৰ্ষণকাৰীক মৃত্যুদণ্ড দিয়াৰ ক্ষেত্ৰত অপৰাধী আইন সংশোধনী বিধেয়কত মোহৰ মাৰিলে কেন্দ্ৰীয় কেবিনেটে। এক দৃষ্টান্তমূলক পদক্ষেপ। আৰু এই অপৰাধী আইন সংশোধনী বিধেয়ক অনুসৰি 12 বছৰৰ অনুৰ্ধৰ শিশুৰ ধৰ্ষণকাৰীক দিয়া হ'ব মৃত্যুদণ্ড। 16 বছৰৰ অনুৰ্ধৰ কিশোৰীৰ ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰ বিধান দিয়া হৈছে এই সংশোধনী বিধেয়কত। 16 বছৰৰ অনুৰ্ধৰ কিশোৰীৰ ধৰ্ষণকাৰীৰ শাস্তি ন্যূনতম 20 বছৰ কাৰাবাসৰ পৰা যাৱজ্জীৱন কাৰাদণ্ড। 16 বছৰৰ অনুৰ্ধৰ কিশোৰীৰ দলবদ্ধ ধৰ্ষণকাৰীকো যাৱজ্জীৱন কাৰাদণ্ডৰ বিধান দিয়া হৈছে এই সংশোধনী বিধেয়কত। মহিলা ধৰ্ষণকাৰীৰ শাস্তিৰ ম্যাদ 7 বছৰৰ পৰা বৃদ্ধি কৰা হৈছে 10 বছৰলৈ। অপৰাধী আইন সংশোধনী বিধেয়কত কেন্দ্ৰীয় কেবিনেটে মোহৰ মৰাৰ লগে লগে বলবৎ হ'ব এই নতুন আইন। শিশুৰ ধৰ্ষণকাৰীক দিয়া হ'ব মৃত্যুদণ্ড। কেৱল ইমানেই নহয়, এই সংশোধনী বিধেয়ক অনুসৰি যিকোনো ধৰ্ষণৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া 2 মাহৰ ভিতৰতেই সম্পূৰ্ণ হ'ব লাগিব। আনকি 16 বছৰৰ অনুৰ্ধৰ কিশোৰীৰ ধৰ্ষণকাৰীৰ অগ্ৰিম জামিনৰ ব্যৱস্থাও এই নতুন সংশোধনী বিধেয়কত খাৰিজ কৰা হৈছে। ইয়াৰ লগতে এই বিধেয়কে সকলোবোৰ ৰাজ্যতে ধৰ্ষণৰ গোচৰৰ ক্ষেত্ৰত নতুন ফাষ্ট ট্ৰেক কোৰ্টৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ দিছে। আৰু ধৰ্ষণৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া যাতে 2টা মাহতে তৎকালীনভাৱে সমাপ্ত হয় সেইবাবে প্ৰত্যেক ৰাজ্যত বিশেষ ফৰেন্সিক গৱেষণাগাৰ স্থাপনৰো দিহা কৰা হ'ব। আৰু কেন্দ্ৰীয় কেবিনেটে এই নতুন সংশোধনী বিধেয়কত মোহৰ মৰাৰ লগে লগে দেশজুৰি সৃষ্টি হৈছে উল্লাসৰ। हमारे घर घर में है तो ये भी घर घर में ही है, तो ये एक बहुत चिंताजनक विषय है और जितनी जल्दी इसका बिना किसी ऑपोजिशन के इसको पास होना चाहिए। और मेरे ख्याल से इसमें ये एक जगह पे सबको सहमत होना चाहिए और कोई करप्शन नहीं होना चाहिए एंड डेथ पेनल्टी, इसके अलावा और कुछ नहीं। आपको मैं बता दूं कि यूएई में क्या होता है रेपिस्ट को विद इन 7 डेज अगर रेप कंफर्म्ड है डेथ पेनाल्टी। अफगानिस्तान में विद इन 4 डेज रेप कंफर्म होता है डेथ पेनाल्टी बुलेट ऑन द हेड। ईरान में क्या होता है विद इन 7 डेज स्टोन टू डेथ। जो बच्चों का रेप हो रहा है इट इज अ वेरी क्रूएल क्राइम, हीनियस क्राइम है और हम लोग भी चाहेंगे कि सीवियर पनिशमेंट हो ताकि रेपिस्ट डरें। और छोटे बच्चियों के ऊपर पॉक्सो के अंडर जो नया कानून बना है उसमें अभी अगर इस प्रकार के गुन्हे के लिए, इस लैंगिक अत्याचार के लिए मृत्युदंड की जो शिक्षा सुनाई गई है वो बहुत ही अच्छा ऐसे क्रांतिकारक निर्णय है। ये सही है कि रेप का फांसी का मिला है, ये सब लड़कियों के लिए बहुत अच्छा है, ये इनके लिए बहुत सेफ भी है और ये हर एक रेपिस्ट को ये फांसी की सज़ा मिलनी ही चाहिए। যি সময়ত বিভিন্ন শিশু কিশোৰী তথা মহিলা ধৰ্ষণৰ ঘটনাই দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া কৰিছে সেই সময়তে কেবিনেটৰ এই সিদ্ধান্তই স্বাভাৱিকতে আনন্দ দিছে বহুতকে। ধৰ্ষণকাৰীক মৃত্যুদণ্ড দিয়াৰ বাবে কেন্দ্ৰীয় কেবিনেটে লোৱা এই দৃষ্টান্তমূলক সিদ্ধান্তক স্বাভাৱিকতে আদৰণি জনাইছে দিল্লীৰ ভয়ংকৰ নিৰ্ভয়া কাণ্ডৰ ভুক্তভোগী পিতৃ মাতৃয়ে। अगर दो महीने के अंदर जांच प्रक्रिया पूरी हो जाए तो ज़्यादा से ज़्यादा साल लग जाएगा। तो अगर समय बाध हो कि नहीं इतने में जांच प्रक्रिया पूरी हो जाए, इतने में ट्रायल पूरी हो जाए, इतने सज़ा हो जाए तो ये बहुत बढ़िया है। फिर सबको इंसाफ मिलेगा और ऐसे लोगों के मन में डर मिलेगा। ब्यूरो रिपोर्ट।